हेलो गाइस केसाइड এটা স্পেশাল আৰু ইন্টারেস্টিং ভিডিওলৈ আপোনালোকক স্বাগতম কৰি আছো মানে জনাইছো মাইকটো বেলেগ অলপ ওচৰৰ পৰা ক'ব লাগে মানে ইমান দূৰৰ পৰা ক্যাপচাৰ নকৰে তথাপিও মাইকটো বেলেগ আসলে ভিডিওটো কি গম পাইছে 100 টকাত কেনেকৈ মাইক বনাব পাৰি আজি শিকাইছো বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো তো গাইজ যদি আপুনি এজন ইউটিউব কন্টেন্ট ক্ৰিয়েটৰ নহলে যদি আপুনি বেলেগ কিবা হোৱাটছআপত ইনষ্টাগ্ৰামতে হওক ফেচবুকতে হওক আসলে বন্ধ হ'ব বুলি কৈছে কিন্তু একো বন্ধ নহয় দেই এইবোৰত যদি আপোনালোকে কন্টেন্ট ক্ৰিয়েট কৰে তেনেহলে আপোনাক এনেকুৱা ধৰণৰ মাইক এটা লাগে মাইকটো কেনেকুৱা ধৰণৰ মই আপোনালোকক দেখাইছো মানে এফালে মানে পোৱালি এটা বহি আছে তাক মাইকটো দিব দিছো সি হেডফোনডাল দি দিছে সো এতিয়া মানে মাইকটো কেনেকুৱা মই আপোনালোকক দেখাইছো মই যিটো মাইক ইউজ কৰোঁ আসলে মানে এনেকুৱা ধৰণৰ এই মাইকটো ইউজ কৰোঁ মই নৰ্মেলি কিন্তু আপোনালোকে যদি মানে হেতু পারচেজ কৰিবলৈ হলে 400 रुपीस লাগে মানে ধৰি লওক আপোনালোকে যদি দোকানত যায় তেনেহলে মিনিমাম 400 रुपीस লাগে যদি আপোনালোকে নৰ্মেল দোকানৰ পৰা কিনে আৰু যদি আপোনালোকে অনলাইনত কিনে তেনেহলে মালটো পৰি যাব 300 টকা কিন্তু মই আজি শিকাইছো আপোনালোকে 100 টকাত হেডফোনৰ পৰা কেনেকৈ বনাব এটা মাইক তো বন্ধু বান্ধৱীসকল মাইকডাল বনাবলৈ মাত্ৰ ফাটিছে দেই অলপ মাইকডাল বনাবলৈ মানে আপোনালোকক প্ৰথমতে এটা হেডফোন লাগিব আৰু এনেকুৱা ধৰণৰ এখন নেটৰ কাপোৰ লাগিব যিখন আপোনালোকে সাইজ মতে কাটি ল'ব পাৰিব মই যেতিয়া আপোনালোকক প্ৰচেছটো কৈ দিম তেতিয়ালৈকে আপোনালোকে সাইজটো বুজি পাই যাব হেডফোনৰ লগত মিলাকে কাপোৰখন কাটি ল'লে হয় আৰু লগতে লাগিব এই কাপোৰখনটা লগতে লাগিব এনেকুৱা এটা লবৰ মানে এই যে মিঠাই বাকচৰ লগত আহে লবৰটা সেইটা লাগিব দেই গতিকে বলক আৰম্ভ কৰোঁ তেতিয়া আৰম্ভ কৰি আছো ন কেতিয়া আৰম্ভ কৰিম মানে মক্কেল চালাম মোকে মক্কেল কৰিব মাৰক মোক ধৰি লওক মাৰক মোক এতিয়া আপোনালোকে যে এটা হেডফোনডাল যে দেখিছে এই হেডফোনডাল আপোনালোকে এটা কাম কৰিব লাগিব কি কৰিব লাগিব মই কৈ আছো এই হেডফোনডাল যে যিডাল সাউণ্ডৰ মানে যিগিডাল আছে মানে যিডাল দি আপোনালোকে কাণত শুনা পায় সেইগিডাল মানে আপোনালোকে কাটি পেলাব লাগিব গুৰিতে তো এডাল 50 টকা দি কিনিছিলো এডাল গুৰিতে কাটিবলৈ বৰ বেজাৰ লাগিছে এডাল আপোনালোকে গুৰিতে কাটিব লাগিব তো 50 টকাৰ হেডফোনডাল পাই যাব পাই পেলাই আপোনালোকে কাটি দিব অৱশ্যে যদি বেয়া হেডফোন আছে যিডাল কৰ্ণ দি শুনা নাপায় কিন্তু মাইকটো ঠিকে আছে যিডালেদি কৰ্ণ দি শুনা নাপায় কিন্তু মাইকটো ঠিকে আছে তেনেহ'লে সেইডাল হেডফোন ব্যৱহাৰ কৰিব পাৰে কিন্তু মোৰ ঠাইত এডাল ভাল হেডফোন সেইকাৰণে মই এডাল ব্যৱহাৰ নকৰোঁ বুলি ভাবিছোঁ মোৰ আগতে কাটা হেডফোন এডাল আছিল সেইডাল বিচাৰি আহোঁ বলক তো হেডফোনডাল বিচাৰিবলৈ মোৰ পুৰণা চুটকেছটো এই নহয় বোলে ডয়াৰটো চেক কৰিব লাগিব ডয়াৰটো খোলৈ এইডাল পাই গ'লোঁ ওপৰতে আছে চবে গম পাইছে ই বেটাই প্লেনিং কৰি ওপৰতে থৈ গৈছে এনে ভিডিঅ'টো লেভেল মাৰিবলৈ দেখাইছে আৰু ই তো এডাল লৈ আহিলোঁ এডাল চেমচাঙৰ হেডফোন আচলতে 50 টকীয়া হেডফোনকেইডালৰ মানে ইমান মানে চাউণ্ড কোৱালিটিটো ভাল নহয় চ' আপোনালোকে চেমচাঙৰ 100 টকীয়া এডাল হেডফোন কিনি লোৱাটো ভাল হ'ব তো ইয়াতে আপোনালোকে বন্ধুসকল ইয়াতে আপোনালোকে মানে মাইক এটা দেখিবলৈ পাই যাব এই দুনাম টিকলা হ'ল ইয়াতে আপোনালোকে মাইক এটা দেখিবলৈ পাই যাব এই মাইকটো নাই আপোনালোকে এইখন দেখিছে নেটৰ কাপোৰখন মা শাৰী হওক বাইদেউৰ চুইজাৰ হওক মনে মনে কাটি ল'ব ভণ্টিৰ লগততো এনেও কাজিয়া লাগিয়ে থাকোঁ বাই ভনী একদম যুদ্ধ লাগিয়ে থাকে হয় নহয় মানে কাটি লৈছোঁ বাপ পেকে তেতিয়া গম পাব বাপ পেকে মোক দম দি থাকে নহয় বাপ পেকে চ' এনেকৈ মেৰিয়াই ল'ব জমনি কৰিছোঁ দেই সঁচাকৈ নাকাটিব আকৌ চ' এনেকৈ মেৰিয়াই লোৱাৰ পাছত আপোনালোকে মাইকটোত যদি এনেকৈ মেৰিয়াই ল'ব চ' মেৰিয়াই লোৱাৰ পাছত আপোনালোকে এটা কাম কৰিব মেৰিয়াই লোৱাৰ পাছত মানে আপোনালোকে লবৰ এডাল দি ধুনীয়াকৈ মেৰিয়াই দিব মানে যাতে নেটৰ কাপোৰখন খুলকি নপৰে আৰু খুলকি নপৰাকৈ এনেকৈ লবৰেদি মাৰি ল'ব তো এইখিনি যে ভইচ দি আছোঁ ভইচখিনি মই এই মাইকটোৱেদি দি আছোঁ দেই চাউণ্ড টেষ্টিঙো হৈ আছে আপোনালোকে চাই ল'ব পাৰে একো বেয়া চাউণ্ড কোৱালিটি নহয় 100 টকাত এটা হেডফোন দি যদি আপোনালোকে চলিব বিচাৰে মানে নৰ্মেলি মানে ধৰি লওক আপোনাৰ ঠাইত 400 দি এটা পাৰচেজ কৰিবলৈ নাই তথাপিও আপোনালোকে নৰ্মেলি চলি যাব পাৰে কাৰণ প্ৰথম বিগিনাৰ খৰচ ইমান হাতত ইমান পইচা নাথাকে যিসকল প্ৰথম বিগিনাৰ ইউটিউবাৰ হয় গতিকে আৰু এটা লক্ষ্য ৰাখিব যে ইয়াৰ যিটো চাউণ্ড আছে মানে এইটো যিটো মানে হোল আছে সেই হোলটো ওপৰত যাতে ৰবৰডাল নামাৰে ৰবৰডাল যাতে হোলটোৰ তলত থাকে মানে যিকেইটা সৰু সৰু বিন্ধা আছিলে যি দি আপোনালোকৰ চাউণ্ডটো ভিডিঅ'ৰ ভিতৰলৈ অন্তৰ্ভাগলৈ প্ৰৱেশ কৰিব চ' এতিয়া এই পিনটো লগাই পেলাই 2 মিনিটত মই মা মোবাইলটো লৈ আহিছোঁ ৰ'ব পিনটো লগাই পেলাই দেখাইছোঁ হেডফোনডাল অলপমান পোৱা নাই সেইকাৰণে কোলা হৈ গৈছে এডাল দিয়ে মই ফাৰ্ষ্ট ভিডিঅ'কেইটা কৰিছিলোঁ আৰু যে ৰেখাবাৰ যে যিটো ইণ্টাৰভিউ যে মই লৈছিলোঁ আচলতে যদি আপোনালোকে চোৱা নাই তেনেহ'লে চাব পাৰিব চ' এই ৰেখাবাৰ ইণ্টাৰভিউটো আধা পাৰ্ট এই মাইক্ৰফোনডাল দি গৈছোঁ
তো গাইজ মানে বহুতে কয় যে এনেকুৱা ধৰণৰ টুপি এটা কিনি ল'বলৈ যে হেডফোনডালৰ ওপৰত এনেকুৱা ধৰণৰ টুপি এটা বনাই ল'লে আপোনালোকৰ হৈ যাব মাইক কিন্তু এনেকুৱা ধৰণৰ টুপি এটা কিনিবলৈ কোনো প্ৰয়োজন নাই মই যেনেকৈ শিকাইছোঁ মানে ধৰি লওক আপোনালোকক কৈছোঁ 100 টকা এটা মানে ধৰি লওক আপোনালোকে যদি 100 টকাত যদি হেডফোনডালে কিনে তেনেহ'লে বাকীচোন এই টুপিডাল কিনোতেচোন আপোনালোকৰ 200 টকা হৈ যাব তাতকৈ ভাল আৰু এটা 100 টকা এটা খৰচ কৰি 300 টকাত অনলাইনত লোৱাই ভাল চ' এই টুপি ইমান খৰচ কৰি থাকিব নালাগে আপোনালোকে নেটৰ কাপোৰ এখন যেনেকৈ মই মেৰিয়াই লৈছোঁ গতিকে সেইটো এতিয়া শ্বুট কৰি আছোঁ আজি কিন্তু বেলেগ মাইক একো লোৱা নাই দেই মই আপোনালোকে চাউণ্ড কোৱালিটি নিজে চাব পাৰে নিজে প্ৰুফ চাব পাৰে কিমান ভাল হৈছে কামটো গতিকে নেটৰ কাপোৰখন মেৰিয়াই ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগিল অলপ ধৰি ইণ্টাৰেষ্টিং পাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যদি নতুনকৈ চাই আছে আৰু লাইক কৰি থৈ যাব শ্বেয়াৰ কৰি থ'ব শ্বেয়াৰ কিন্তু বেছিকৈ কৰিব দেই বেলেগ কামতকৈ শ্বেয়াৰটো বেছিকৈ কৰিব গতিকে আজিৰ কাৰণে সামৰিছোঁ কোনখন হাতে দি দিম এতিয়া হ'ব দিয়ক